মই আজি এছামিছ আপডেট চেনেলৰ সহায়ত হাফিজুৰ ৰহমান আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা নতুন স্কিম, যিটো স্কিমত আপোনালোকে এককালীন সাহায্য 5,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। যদিহে আপোনালোকে কৃষক বা খেতিয়ক, যদি আপোনালোকে খেতিয়ক তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক। আৰু আপোনালোকে ইয়াত মই যিটো কৈছোঁ সেইটো আপোনালোকে শুনক, আৰু ফৰ্মখন ইয়াত দিয়া আছে। আপোনালোকে ফৰ্মখন ডাউনলোড কৰি আপোনালোকে আবেদন কৰক। আবেদন কৰাৰ পিছত আপোনালোকে এককালীন সাহায্য 5,000 টকা আপুনি মুখ্যমন্ত্ৰী কৃষি সা সঁজুলিৰ বাবে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। আপোনালোকৰ সা সঁজুলি হাল, নাঙল, স্প্ৰে মেচিন আৰু অন্য কিবা কানি কাৰণে আপোনালোকে এই এককালীন সাহায্য লাভ কৰিব পাৰিব। এই মুখ্যমন্ত্ৰী সা সঁজুলি আঁচনিটো হৈছে 2018 চনতে লঞ্চ কৰিছিল। এতিয়া 2024 চনত এইটো গৃহীত কৰা হৈছে, আৰু এইটোৰ পইচা আপোনালোকক এপ্লাই কৰাৰ মাধ্যমত আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত সোমাই দিব। চ' আপোনালোকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে চাওক, আৰু আপোনালোকে সকলোৱে খেতিয়ক বন্ধুসকলে আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে এপ্লাই কৰক। এই এপ্লাই কৰাৰ কাৰণে আপোনালোকক বিশেষ নথি-পত্ৰ ডকুমেণ্টছ নালাগে। আপোনালোকক আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ পাছবুক, তাৰপিছত আপোনাৰ লাগিব মাটিৰ ডকুমেণ্টছ, আৰু আপোনাৰ লাগিব বেংকৰ একাউণ্টছ। এইখিনি আপোনালোকৰ থাকিলে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ 75% মানুহক ইয়াক দিয়া হ'ব, আৰু যিসকলে খেতিয়ক এই খেতিয়কসকলক ইয়াক দিয়া হ'ব। 5,000 টকা এককালীন সাহায্য দিয়া হ'ব, আৰু 5 লাখ বেনিফিচিয়াৰী মানুহক ইয়াক এই আঁচনিটো মুকলি কৰিছে, আৰু এই আঁচনিটো 5 লাখ মানুহক দিয়া হ'ব। ইয়াৰ আঁচনিটোৰ কাৰণে আপোনালোকৰ যিটো কৃষিৰ কাৰণে, খেতিয়কৰ কাৰণে যিটো সা সামগ্ৰী লাগে, সা সঁজুলি লাগে, সেইখিনি ইয়াত আপোনালোকক কিনিবৰ কাৰণে আপোনালোকক এককালীন সাহায্য দিয়া হ'ব। আপোনালোকে ইয়াৰ বাবে আপোনালোকে অসমৰ ৰেচিডেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব, আৰু আপোনালোকে খেতিয়ক হ'ব লাগিব, আৰু আপোনালোকৰ মিনিমাম বয়স কম বয়স 21 বছৰৰ ওপৰ হ'ব লাগিব। 21 বছৰৰ তলত হ'লে আপোনালোকে এই স্কিমটো লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব, আৰু আপোনালোকৰ এই আধাৰ কাৰ্ড থাকিব লাগিব। আৰু আপোনালোকৰ নিজা মাটি নাই, তেনেহ'লে আপোনালোকে যদি বেলেগৰ মাটি বন্ধকি বা আধা ঠিকা খায়, তেনেহ'লে আপোনালোকে কমচে কম 3 বিঘা আধা ঠিকা খোৱাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। থকাৰ পিছত আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকে পইচাটো ডাইৰেক্ট বেংক একাউণ্টত সোমাই যাব। আৰু এই এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এছামিছ ফৰ্ম এখন আছে। এই ফৰ্মৰ সহায়ত আপোনালোকে এপ্লাই কৰিব, আৰু ফৰ্মখন আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত যাই কিনে আপোনালোকে ল'ব পাৰিব, লাভ কৰিব পাৰিব। আৰু আপোনালোকে যদি ফৰ্মখন তেনেহ'লে তাত নাপায়, তেনেহ'লে মোৰ কমেণ্ট বক্সত আপোনালোকে এই ফৰ্মখন লাভ কৰিব পাৰিব। মই কমেণ্ট বক্সত এই ফৰ্মখন দিম, আপোনালোকে ইয়াৰ পৰা ফৰ্মখন লাভ কৰিব পাৰিব। ইয়াত মই ফৰ্মখন ওলাই কিনে আপোনালোকক দেখুৱাই দিছোঁ। মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত বিত্তীয় সাহায্য লাভ কৰাৰ বাবে আবেদন পত্ৰ। ইয়াতে লাগিব আপোনাৰ আবেদনকাৰীৰ নাম, পিতাৰ নাম, গাঁৱৰ নাম, গাঁও পঞ্চায়তৰ নাম, কৃষিৰ সম্প্ৰসাৰণ সহায়কৰ নাম, তাৰপিছত কৃষি উন্নয়ন বিষয়াৰ চক্ৰৰ নাম, আৰু আপোনাৰ ৰাজ্য চক্ৰৰ নাম, জিলাৰ নাম। আপোনালোকে আবেদনকাৰী উল্লেখিত স্থানীয় বাসিন্দা হয়নে নহয় এইটো আপোনাৰ লাগিব, আৰু এইটোৰ আপোনাৰ ঠিকনা লাগিব। মাটিৰ সবিশেষ জানিব লাগিব, দিব লাগিব। মাটিৰ পাট্টা নম্বৰ দিব লাগিব, দাগ নম্বৰ দিব লাগিব। মাটি কোন মৌজাত পৰে সেইটো দিব লাগিব। তাৰপিছত ৰাজ্য চক্ৰ আপোনালোকে দিব লাগিব। বিগত 3 বছৰত কৰা খেতিয়কৰ বিৱৰণ দিব লাগিব। আপোনালোকে যে 3 বছৰে ধৰি খেতি কৰি আছে, খেতিয়ক এজনেতো প্ৰত্যেক বছৰে খেতি কৰে, তথাপিও আপোনালোকে মিনিমাম 3 বছৰে খেতি কৰাৰ
প্ৰমাণপত্ৰ দিব লাগিব বা বিশেষ বিৱৰণ দিব লাগিব। আপোনালোকে কি খেতি কৰে সেই খেতিৰ বিৱৰণ দিব লাগিব। কোনোবাই যদি সৰিয়হ কৰে সৰিয়হ দিব লাগিব, মছলা কৰিলে মছলা দিব লাগিব, শালি খেতি কৰিলে শালি খেতিৰ বিৱৰণ দিব লাগিব, তাৰপিছত জয়া কৰিলে জয়া খেতিৰ বিৱৰণ দিব লাগিব। এনেকৈ আপোনালোকে 3 ধৰণৰ খেতিৰ বিৱৰণ দিব লাগিব। ইয়াতে দিছে আপোনালোকৰ শস্যৰ নাম, কৃষিভূমিৰ পৰিমাণৰ হেক্টৰ, বছৰত আপোনালোকে কিমান বিঘা খেতি কৰে, তাৰপিছত উৎপাদিত কিলোগ্ৰাম হেক্টৰ কিমান আপোনালোকে চাপ'জ আপোনালোকে ধানৰ খেতি কৰে কিমান ধান উৎপন্ন কৰিলে, শস্যৰ নাম, কৃষিভূমিৰ পৰিমাণ হেক্টৰ হিচাপত বা বিঘা হিচাপত আপোনালোকে দিব লাগিব। উৎপাদিত কিলোগ্ৰাম বা হেক্টৰৰ শস্যৰ নাম, কৃষিভূমিৰ পৰিমাণ, তাৰপিছত উৎপাদিত কিলোগ্ৰাম, এইখিনি ইয়াত আপোনালোকে দিব লাগিব। 2000 আপোনালোকৰ 16, 17, 18, 19 এই 3 বছৰৰ আপোনালোকে কি খেতি কৰিলে, কি খেতিত কিমান উৎপাদন হ'ল, আৰু কি খেতিত কিমান কিলোগ্ৰাম পালে, আৰু কি খেতিত কেইবিঘা মাটিত আপোনালোকে খেতি কৰিলে, সেইখিনি ইয়াত বিৱৰণ আপোনালোকে দিব লাগিব। কৃষিৰ নাম, কৃষিভূমিৰ পৰিমাণ আৰু কিমান উৎপাদন কৰিলে আপোনালোকে এইখিনি ইয়াত আপোনালোকে দিব লাগিব। 3টা বছৰত 3টা বিৱৰণ আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ লাগিব আবেদনকাৰীৰ বেংক একাউণ্টৰ সবিশেষ। বেংকৰ একাউণ্টৰ আপোনালোকৰ সবিশেষ দিব লাগিব। বেংকৰ একাউণ্টৰ নাম দিব লাগিব, কি বেংক আপোনালোকে সেই বেংকটো দিব লাগিব, বেংকৰ IFSC কোড দিব লাগিব, বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব, বেংকৰ শাখা দিব লাগিব, বেংকটোৰ নাম দিব লাগিব, আৰু লগতে আপোনালোকে মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আৰু আপোনালোকে ঘোষণা ডিক্লেৰেশ্যন আপোনালোকে দিব লাগিব। মই অমুক নাম, পিতা অমুক, গাঁও পঞ্চায়ত গাঁও অমুক, তাৰপিছত গাঁও পঞ্চায়ত আপোনালোকৰ যি হয় সেইটো দিব লাগিব, ৰাজ্য চক্ৰ আপোনালোকে যি হয় সেইটো দিব লাগিব, তাৰপিছত আপোনালোকে জিলা যি হয় সেইটো দিব লাগিব, তাৰপিছত আপোনালোকে তাৰিখটো দিব লাগিব। তাৰিখটো দি পেলাই আবেদনকাৰীৰ স্বাক্ষৰ, আপোনালোকে আবেদনকাৰীৰ চহী বাট, কোনোবাই যদি চহী কৰিব পাৰে চহী দিব লাগিব, আৰু যদি চহী কৰিব নাজানে তেনেহ'লে আপোনালোকে টিপ চহী মাৰিলেই হ'ল। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে মোৰ ফৰ্মখন যিকোনো কম্পিউটাৰত পাব, আৰু নাপালে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। কমেণ্ট কৰাৰ পিছত মই আপোনালোকক ফৰ্মখন দিম। ফৰ্মখন দিয়াৰ পিছত আপোনালোকে ফৰ্মখন প্ৰিণ্ট কৰি ল'ব, লৈ কেনে আপোনালোকে এপ্লাই কৰিলে হ'ল সা সঁজুলিৰ বাবে। এই এপ্লাই কৰিব লাগিব আপোনালোকে ক'ত, আপোনালোকৰ যিটো গ্ৰাম সেৱক আছে আপোনালোকৰ গাঁও পঞ্চায়তৰ, সেই গ্ৰাম সেৱকত তাত এপ্লাই কৰিলে হ'ল। আৰু গ্ৰাম সেৱকে আপোনালোকৰ এডিঅ'চেলত তাতে দিব, এডিঅ'চেলে আপোনালোকৰ ছিগনেচাৰ চহী কৰি কেনে আপোনালোকৰ DC অফিচ পঠাই দিব, নিজৰ DC অফিচত পঠাই দিব। সেই DC অফিচত আপোনালোকৰ এপ্লাই হোৱাৰ পিছত আপোনালোকৰ একাউণ্টছত ডাইৰেক্ট একাউণ্টছত আপোনালোকৰ পইচা সোমাই যাব। চ' এইখিনি ইয়াতে আপোনালোকৰ ফৰ্মখনৰ সবিশেষ। আৰু আপোনালোকে যদি কিবা ইয়াত লিখিছে 5000 টকা আপোনালোকৰ ওপৰত উল্লেখ কৰা বেংক একাউণ্টত জমা দিছে, এইখিনি আপোনালোকৰ ইয়াত দিয়ে আছে ফৰ্মখনত। আপোনালোকে এইখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকে নিশ্চয় বেংকে জমা কৰক। আপোনালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব, আৰু নিশ্চয় আপোনালোকে এই বেংক একাউণ্টত আপোনালোকৰ একাউণ্টছত পইচা আপোনালোকে নিশ্চয় পাব। আপোনালোকে ইয়াৰ কোনো যাতে অৱহেলা নকৰে। আপোনালোকে যদি আপোনালোকে সঁচাকৈ খেতিয়ক বা কৃষক, তেনেহ'লে আপোনালোকে যদি সঁচাকৈ খেতি কৰে তেনেহ'লে আপোনালোকে এই এপ্লাইটো কৰক। আপোনালোকৰ এইটো নতুন স্কিম হয়, এইটো বিশেষকৈ আপোনালোকৰ মানুহে আজিলৈকে জনা নাই বা সবিশেষ জানিব পৰা নাই, আৰু ঘোষণাও সেনেকৈ কৰা নাই। তথাপিও আপোনালোকে নিজৰ গ্ৰাম সেৱকত তাত গৈ পেলাই আপোনালোকে ইয়াৰ বিষয়ে কৰে, আপোনালোকে গ্ৰাম সেৱকে আপোনালোকক এই ফৰ্মখন দিব, নাইবা গ্ৰাম সেৱকে আপোনালোকে এডিঅ'চেলত তাতে লৈ যাব, এডিঅ'চেৰে ফৰ্মখন আপোনালোকক দিব। আপোনালোকক এডিঅ'চেৰে ফৰ্মখন দিয়াৰ পিছত আপোনালোকে নিজে এপ্লাই কৰিব, আৰু আপোনালোকে ধন লাভ কৰক। এককালীন সাহাৰ্য 5000 টকা আপোনালোকে মুখ্যমন্ত্ৰীৰ সা সঁজুলিৰ বাবে আপোনালোকে লাভ কৰক। এইখিনি আপোনালোকৰ ভিডিঅ'টো আজিলৈ এইখিনি সমাপ্ত কৰিলোঁ। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু আগন্তুক আপোনালোকৰ উপকৃত ভিডিঅ' লৈ অহাৰ কাৰণে মোক উৎসাহিত কৰিব আৰু মটিভেট কৰিব। যে ইয়াতে এৰিছোঁ। জয় আই অসম।